গুড মৰ্ণিং। এতিয়া ৰাতিপুৱা 4টা বাজিছে আৰু আমি শাহু বোৱাৰী মিলি মানে কি কৰিছোঁ এয়া চাওক। এইয়া মায়ে এইফালে ইয়াত তেলত পুৰি আছে আৰু মই এয়া বেলি আছোঁ। এয়া অলপ আছে আৰু এইফালে চাওক, এয়া চুজি, চেনি আৰু নাৰিকল এয়া মিক্স কৰি লৈ বনোৱা হৈছে। আৰু কি বনাইছোঁ আপোনালোকক ওচৰৰ পৰা দেখাই আছোঁ চাওকচোন। এয়া আমি চন্দ্ৰপুৰী বুলি কওঁ, আপোনালোকে কি নাম দি মানে এই পিঠাবিধ নামটো কি হয় ক'বচোন দেই। আৰু এইফালে মায়ে এয়া পুৰি আছে। সেইজনী মা আজি দুয়োজনীয়ে টোপনি ক্ষতি কৰি সেয়া কৰি আছোঁ। ৰাতিটোৱে নুশুলোঁ, আজি উৰুকা যিহেতু। আজি নহয় মানে যোৱাকালিয়ে গ'ল আৰু এতিয়াতো ৰাতিপুৱা 4টা বাজিলে। আমি দুয়োজনী নুশুলোৱে আৰু তাৰপিছত ভাবিলোঁ পিঠাকেইটাও বনাই লওঁ, বনাবলগীয়া আছিলে যিহেতু। আৰু এয়া বনাই আছোঁ, ভাবিলোঁ ভিডিঅ' এটাও কৰি লওঁ। এয়া